নমস্কাৰ বন্ধুসকল, মই স্বাগতম জনাইছোঁ মনোৰঞ্জন আছাম ইউটিউব চেনেললৈ। আৰু আজি এটা আপোনালোকক এনেকুৱা যাদু দেখুৱাম, একদম আচৰিত হৈ যাব। গতিকে যাদুটো চাওক। আচলতে মই দেখুৱাওঁ, বেলেগে দেখুৱাব। এয়া আমি টিকট কাটি ল'লোঁ, 20 টকা টিকটৰ মূল্য। এয়া আমি এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। মানুহৰ ভিৰ, চাই থাকক আপোনালোকে। এয়া ভিতৰত সোমাইছোঁ যেন তেনে। এয়া চাওক, এপাত ত্ৰিশূলত কেনেদৰে এজনী ছোৱালীৰ থিয় হৈ আছে আৰু অকল মুণ্ডভাগ ওলাই আছে, বাকী তলৰ শৰীৰ দেখা পোৱা নাই। আৰু তেওঁলোকে কথাও পাতিব পাৰে এনেদৰে। কি আচৰিত! আচলতে কোনো এয়া যাদু নহয়, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰিকৰী কৌশল প্ৰয়োগ কৰি এনেদৰে দেখুওৱা হৈছে। এয়া চাওক, এজন ল'ৰায়ো কেনেকে আছে। তেওঁলোকে কথাও পাতিব পাৰে। এনেকে আছা? খোৱা বোৱা হৈছে নাই? খোৱা বোৱা হৈছে নাই? খোৱা বোৱা হৈছে? ফটো মাৰিবলৈ দিয়ে নে? ফটো মাৰিব পাৰিম নাই? ইয়াত চাৰ্জ দিব লাগিব নি? চাৰ্জ দিব লাগে? সাংঘাতিক লাগিছে হে, অদ্ভুত দেখাইছে। খোৱা বোৱা হয় নাই তোমাৰ? কি খোৱা? সঁচাকৈ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ। আৰু তেখেতসকলৰ যোগাযোগৰ নাম্বাৰটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, যদি প্ৰয়োজন হয় ফোন কৰিব পাৰিব। ধন্যবাদ।